ফৰেষ্টখন মহাসাগৰ মইতো এটা ভেকুলিৰ নিচিনা মানুহ মহাসাগৰখনত মই সাঁতুৰি কুল কিনাৰ নাপাম আইডিএফটো কথাই নাহে আইডিএফ দলটো নীতি আদৰ্শগতভাৱে সমৰ্থনযোগ্য ৰাজনৈতিক দল নহয় বিজেপিও একে আপোনাৰ মতে এজন ৰাজনৈতিক নেতা বা মন্ত্ৰী বিধায়ক কেনেকুৱা হ'ব লাগে টকা দি ভোট কিনিবলৈ শিকাই আছে মানুহক দুৰ্নীতি কৰিবলৈ শিকাই আছে মানুহক আত্মস্বাৰ্থ নিজৰ কাম স্বাৰ্থৰ কাৰণে নিজৰ ইণ্টাৰেষ্টৰ কাৰণে কাম কৰিবলৈ শিকাই আছে মই ইচ্ছা কৰা হ'লে বহুত টকা পইচা ঘটিব পাৰিলোহেঁতেন দালালি কৰিব পাৰিলোহেঁতেন নকৰিলোঁ এইবোৰ মই কৰা নাই টকা লৈ টিকেট কিনা বিকাৰ যি অভিযোগ প্ৰতি অভিযোগ উত্থাপন হৈছিলে এক প্ৰকাৰ চাৰিওফালে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে আপোনালোকে আমাক অকল ভোট দিলে নহ'ব পাৰিলে অলপ টকাও দিয়ক গাঁৱৰ পৰা ওলাই যোৱা আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছিলে মিছাইল মেন পৃথিৱীৰ মানুহে চিনি পায় ঢুকালে এপিজে আব্দুল কালাম তো গাঁৱৰ পৰা ওলাই অহা এজন ল'ৰা আমাৰ সমাজত অসংখ্য মানুহ আছে যোনে পইচাৰ পিছত দৌৰে 20 লাখ টকা দি টিকেট কিনি আনি 1 কোটি টকা দি টিকেট কিনি আনি আপুনি ইনভেষ্ট কৰিলে যদি ব্যৱসায় নহয় ৰাজনীতি ইনকাম কৰাৰ ৰাস্তা নহয় মানে মুহ মে ৰাম ৰাম বগল মে ছুৰা খুদখুৰ মানুহ ইণ্টাৰেষ্টৰ টকা দিয়ে সেই ইণ্টাৰেষ্টৰ টকা পকেটত লৈ আহি হালাল মাংস বিচাৰিছে দোকানত হালাল মুৰ্গী দোকানত বিচাৰিছে সেই মুৰ্গীটো মোক হালাল দিবা দেই হালাল মাংস লাগিব মই হাৰাম নাখাওঁ হোৱাট ইজ দিছ মানুহে মছজিদত টকা দিছে সি বিৰাট ভাল ঈদগাহত টকা দিছে বিৰাট ভাল দুখীয়া গৰীব দুখীয়া সহায় কৰিছে বিৰাট ভাল সেই টকাটো দিছে ক'ৰ পৰা আপুনি যদি বিচাৰে যে আপোনাৰ পঞ্চায়তৰ সভাপতিয়ে দুৰ্নীতি নকৰক দুৰ্নীতি কৰিলে তাৰ পৰা মছজিদৰ চান্দা আপুনি নল'ব তেওঁ আইচলেটেড হ'ব সমাজত মানুহে তেওঁক বেয়া পাবলৈ আৰম্ভ কৰিব তাৰপিছত সি নিজে দুৰ্নীতি সমাজত মুখ দেখুৱাব নোৱাৰাৰ মানে মুখ দেখুৱাবলৈ লাজ কৰাৰ ভয়ত তেওঁ তেতিয়া দুৰ্নীতি নকৰে নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে এনি ফাৰ্ষ্ট আৰু Ysa Worldৰ এক বিশেষ অনুষ্ঠান সমন্বয়ৰ আজি আমাৰ প্ৰথম খণ্ড আৰু আমাৰ প্ৰথম খণ্ডতে আজি অসমৰ এগৰাকী বিশিষ্ট ব্যক্তি অসমীয়া আইৰ সুসন্তান প্ৰাক্তন সাংবাদিক অসম জাতীয় পৰিষদৰ মুখপাত্ৰ নীলবাগানৰ গৌৰৱ জিয়াউৰ ৰহমান নাগৰীয়া আপোনাক পোনপ্ৰথমে আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ ধন্যবাদ থেংক ইউ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু আজি আমাৰ এই অনুষ্ঠানটো প্ৰথম অনুষ্ঠান বুলি ক'ব লাগিব কিয়নো আজিৰ পৰা আমাৰ আৰম্ভণি হৈছে এই অনুষ্ঠানৰ আৰু এই অনুষ্ঠানৰ একমাত্ৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে যে আমাৰ সমাজত যিসকল ব্যক্তি আজি সফল হৈছে তেওঁলোকৰ জীৱনত কি গাত ফচিগাত তেওঁলোকে পাৰ কৰি আহিবলগীয়া হৈছে বা তেওঁলোকৰ পৰা আমি কি শিকিব পাৰোঁ তেওঁলোকৰ পৰা আমি জীৱন বাটত আগুৱাই যাবলৈ কি শিক্ষা লাভ কৰিব পাৰোঁ সেই উদ্দেশ্যৰে আমি আমাৰ এই সমন্বয় অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আৰু যিহেতু মোৰ লগত আছে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান ডাঙৰীয়া প্ৰথম প্ৰশ্ন মোৰ জিয়াউৰ ৰহমান ডাঙৰীয়ালৈ যে আপোনাৰ যি যোগ্যতা আৰু অভিজ্ঞতা আমি আপোনাক যিমান দূৰ জানো আপুনি যদি ৰাজনীতিলৈ না আহি চৰকাৰী কিবা চাকৰি কৰিলে হয় তেতিয়া আপুনি বহুত ডাঙৰ পদত প্ৰতিষ্ঠিত হ'ব পাৰিলে হয় কিন্তু আপুনি চৰকাৰী চাকৰি নকৰি ৰাজনীতিলৈ কিয় আহিবলগীয়া হ'ল চৰকাৰী চাকৰি মই পাইছিলোঁ 2001 চনত মই পোষ্টেল ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট পোষ্টমাষ্টাৰৰ চাকৰি পাইছিলোঁ মই জীৱনত এবাৰেই ইণ্টাৰভিউ দিছিলোঁ ধেমালিতে আমাৰ কলেজত একেলগে পঢ়া 4-5টা ল'ৰা আমি একেলগে গৈ পৰীক্ষাটো দিলোঁ পাছ কৰিলোঁ তাৰপিছত অৰেলত মাতিলে অৰেলত পাছ কৰিলোঁ তাৰপিছত চিলেকশ্যন লিষ্টত নামো ওলাই গ'ল তেতিয়া চিলেকশ্যন লিষ্টত নাম ওলাই আমাক হেৰিলৈ মাতিলে ট্ৰেইনিঙলৈ মাতিলে ডিব্ৰুগড় ট্ৰেইনিং হ'ব ট্ৰেইনিঙলৈ মাতিলে আৰু ট্ৰেইনিঙৰ পিছত কাৰ ক'ত পষ্টিং হ'ব সেই কথাটো তাত মেনশ্যন কৰা আছিল তো মোৰ পষ্টিংটো আছিল লালা পোষ্ট অফিচত এছিষ্টেণ্ট পোষ্টমাষ্টাৰ লালা হৈছে হাইলাকান্দি জিলাত মিজোৰাম বৰ্ডাৰত তেতিয়া সেই সময়ত লালা পোষ্ট অফিচৰে এজন মানুহক মিজোৰামৰ উগ্ৰপন্থীয়ে ধৰি নি পেলাই গছত বান্ধি বিৰাট অত্যাচাৰ কৰিছিল নিউজ পেপাৰত ওলাইছিল তেতিয়া বাতৰি কাকতত মোৰ দাদী আছিল তেতিয়া মোৰ দাদী মানে মোৰ আইতা দাদীয়ে কথাটো জানিলে চবে জানিলে দাদীয়েও জানিলে দাদীৰ কথা হ'ল নাই মোৰ নাতিক মই এনেকুৱা জেগাত মই নিদিওঁ মই চাকৰি কৰিবলৈ নিদিওঁ আৰু মোৰো চাকৰি কৰিবলৈ ইচ্ছা নাছিল আল্টিমেটলি মই ট্ৰেইনিঙতো নকলোঁ জইনো নকৰিলোঁ গতিকে চাকৰি কৰা মোৰ নহ'ল মই বিশ্বাস কৰোঁ চাকৰি মানে কি চাকৰি কৰাৰ আগৰ শব্দটো হৈছে চাকৰ কাৰোবাৰ অধীনত থাকিব লাগিব আপুনি যিমান ডাঙৰ চাকৰি নকৰক কেলে আপুনি কাৰোবাৰ অধীনত থাকিব লাগিব আৰু মোৰ সৰুৰ পৰা এটা মাইণ্ডছেট এনেকৈ ডেভেলপ হৈছে যে মই কাৰো অধীনত থাকিবলৈ ভাল নাপাওঁ সেইকাৰণে মোৰ চাকৰি কৰিবলৈ মন নাছিল কোনোদিন নাছিল আজিও মই চাকৰি নকৰোঁ অলপ দিন মই মিডিয়াত কাম কৰি থাকোঁতে বেলেগৰ তলত চাকৰি কৰিছোঁ কিন্তু তাৰপিছত মই দেখিছোঁ যে চাকৰি মোৰ কাম নহয় মই চাকৰি কৰিব নোৱাৰোঁ গতিকে মই ওলাই গুচি আহিলোঁ সেইকাৰণে মই চাকৰি নকৰোঁ আৰু সেইকাৰণে চাকৰি নকৰি আপুনি ৰাজনীতি যোগদান কৰিছে নহয় তাৰ আগৰ দীঘলীয়া পৰিক্ৰমা সেইবোৰ আমি পিছত জানিব চেষ্টা কৰিম যে আপোনাৰ কেনেকুৱা যাত্ৰা আৰম্ভ হৈছিলে তো মানে আপুনি যিহেতু ৰাজনীতিলৈ আহিছে বা ৰাজনীতিত যোগদান কৰিছে অসমত এতিয়ালৈকে অসমত হওক ভাৰতত হওক বহুতো প্ৰতিষ্ঠিত দল আছে যেনে AJP BJP তাৰপিছত AIDF কংগ্ৰেছ এইবোৰ দলত আপুনি যোগদান নকৰি কিয় নতুনকৈ গঠন হোৱা এটা দল অসম জাতীয় পৰিষদত যোগদান কৰিবলগীয়া হ'ল মই এটা কথাত বিশ্বাস কৰোঁ যে ৰাজনীতি মানুহৰ সেৱাৰ কাৰণে হ'ব লাগে
আপোনালোকে মোক দেখিছে চিনি পাইছে জানে মই বাতৰি কাকতত কাৰ্যবাহী সম্পাদক সেই সময়ত মই যেতিয়া কাৰ্যবাহী সম্পাদক আছিল তেতিয়া টিভি সাংবাদিকতা ভালকৈ প্ৰচলন হোৱাই নাছিল অলপ চলপ আৰম্ভ হৈছিলে এনি টিভি ওলাইছিলে নিউজ লাইভ ওলাইছিলে তেতিয়াৰ দিনত সাংবাদিক বুলি ক'লে মেইন ষ্ট্ৰীম মানে বাতৰি কাকতৰ সাংবাদিকৰ বিৰাট গুৰুত্ব বিৰাট মৰ্যাদা বিৰাট সন্মান আৰু সেইসকল সাংবাদিকে মোটামুটি টকা পইচাও আৰ্ণ কৰিব পাৰে ভাল মই এক্সিকিউটিভ এডিটৰ আছিলোঁ মই ইচ্ছা কৰা হ'লে বহুত টকা পইচা ঘটিব পাৰিলোহেঁতেন ব্লেকমেইলিং কৰিব পাৰিলোহেঁতেন মন্ত্ৰীৰ লগত যোগাযোগ কৰি মন্ত্ৰীৰ পৰা মানে ঠিকা ল'ব পাৰিলোহেঁতেন আৰু কিবা ল'ব পাৰিলোহেঁতেন দালালি কৰিব পাৰিলোহেঁতেন নকৰিলোঁ এইবোৰ মই কৰা নাই তাৰমানে মই এই কামবোৰ নকৰোঁ মোৰ এইবিলাক ইচ্ছাৰ বিৰুদ্ধে মই এই কামবোৰ ভাল নাপাওঁ মোৰ মনে কামবোৰ কৰিবলৈ নকয় মোৰ যিটো সংস্কাৰ মই যিটো পৰিৱেশত ডাঙৰ হৈছোঁ মোক যিটো শিক্ষা দিয়া হৈছে মোৰ সেই শিক্ষাই এইবোৰ কাম কৰিবলৈ মোক নকয় আৰু সেইকাৰণে মই সেই তেনেকুৱা কাম কৰা নাই পৰম্পৰাগত যিবোৰ ৰাজনৈতিক দল যিবোৰ দলৰ আপুনি নাম ক'লে মই কোনো দলৰ নাম নকওঁ বিগত দিনবোৰত আমাৰ যিবোৰ পৰম্পৰাগত চলি অহা ৰাজনৈতিক দল আছে সেই দলবিলাকৰ ৰাজনীতি আপুনি চাবচোন সেই ৰাজনৈতিক দলবিলাকে দুই এজন মানুহৰ বাহিৰে বা 2-1% নেতাৰ বাহিৰে বাকী প্ৰায় সকল নেতাই নীতি আদৰ্শত কম্প্ৰমাইজ কৰে দুৰ্নীতি অনিয়মক প্ৰশ্ৰয় দিবলগীয়া হয় আৰু তাতকৈ ডাঙৰ কথা প্ৰচলিত যিবোৰ ৰাজনৈতিক দল সেই দলবিলাকে পাব্লিকৰ ছাৰ্ভিচ দিয়াৰ নামত যিটো কাম কৰে সেইটো ছাৰ্ভিচ নহয় নিজৰ ছাৰ্ভিচ হয় নিজৰ সেৱা হয় অথচ ৰাজনীতিৰ সেৱা মই এইটো কথা কোৱা নাই যে কোনো মানুহে নিজৰ কাৰণে একো কৰিব নালাগে সেইটো মই নকওঁ কিন্তু আপুনি সেৱা কৰক আপুনি পাব্লিকক ছাৰ্ভিচ দিয়ক আপোনাৰ নিজৰ ছাৰ্ভিচ আপুনি হৈ থাকিব পাব্লিকে আপোনাক ছাৰ্ভিচ দিব গতিকে সেই দলবিলাকত মই নোযোৱাৰ কাৰণ এইটোৱেই কাৰণ মই দেখিছোঁ সেই দলবিলাক এটা কংগ্ৰেছ এটা ফৰ এক্সাম্পল আমাৰ মুছলিম মানুহ কংগ্ৰেছতেই যায় AIDFতে যায় কংগ্ৰেছ এটা বিশাল ৰাজনৈতিক দল কংগ্ৰেছ দলত যদি মই গ'লোহেঁতেন তেতিয়াহ'লে কংগ্ৰেছৰ অৱস্থা আপুনি দেখিছে নহয় লবিবাজি মানে টনা আজোৰা চিপৰাং ৰাজনীতি খিয়লি কম্পিটিশ্যন আৰু মানে কি কম্পিটিশ্যন বৰ অদ্ভুত ধৰণৰ এটা নেতিবাচক কম্পিটিশ্যন অড কম্পিটিশ্যন সেইবিলাক মই নোৱাৰোঁ কংগ্ৰেছৰ ভিতৰৰ যিটো ৰাজনীতি কংগ্ৰেছখন মহাসাগৰ মইতো এটা ভেকুলীৰ নিচিনা মানুহ মহাসাগৰখনত মই সাঁতুৰি কুল কিনাৰ নাপাম মই যিটো ক'ব খোজোঁ সমাজক মই সমাজৰ কাৰণে যিখিনি কৰিব খোজোঁ সেইখিনি মই কংগ্ৰেছৰ প্লেটফৰ্মত মই কৰিব নোৱাৰোঁ মই সেইখিনি AIDFটো কথাই নাহে AIDF দলটো নীতি আদৰ্শগতভাৱে সমৰ্থনযোগ্য ৰাজনৈতিক দল নহয় বিজেপিও একে সেই দুটা দলৰ কথা মই নাপাতোঁ বাকী যিবোৰ ৰাজনৈতিক দল আছে বিশেষকৈ কংগ্ৰেছ অল্টাৰনেটিভ মানে বেষ্ট অল্টাৰনেটিভ কংগ্ৰেছ মহাসাগৰ আৰু সেই মহাসাগৰত সাঁতুৰি মই কুল কিনাৰ নাপাম মই যিখিনি কথা ক'ব খোজোঁ বা মই সমাজৰ কাৰণে যিখিনি কাম কৰিব খোজোঁ সেই কথাখিনি মই কংগ্ৰেছত থাকি কৰিব নোৱাৰিলোহেঁতেন অসম জাতীয় পৰিষদ সৰু ৰাজনৈতিক দল নতুন ৰাজনৈতিক দল কিন্তু মই যিখিনি কথা ক'ব খোজোঁ সেই কথাখিনি মই ভালকৈ ক'ব পাৰিছোঁ মই মানুহৰ কাৰণে যিখিনি কাম কৰিব খোজোঁ সেই কামখিনি মই ইয়াত কৰিব পাৰিছোঁ বা ভৱিষ্যতলৈ মই কৰিবলৈ আৰু সুবিধা পাম মোৰ দলে সেই সুবিধা মোক দিছে সেই প্লেটফৰ্ম মোক দিছে কৰিবলৈ মই সুবিধা পাম গতিকে মই দেখিছোঁ অল্টাৰনেটিভ এটা পলিটিক্সৰ বৰ প্ৰয়োজন মই এইকেইদিন ভাষণবিলাকত কৈ আছোঁ নিশ্চয় আপোনালোকে শুনিছে যে আমাক এটা অল্টাৰনেটিভ পলিটিক্সৰ প্ৰয়োজন পৰম্পৰাগত ৰাজনৈতিক দলবিলাকে মানুহক টকা দি ভোট কিনিবলৈ শিকাই আছে মানুহক দুৰ্নীতি কৰিবলৈ শিকাই আছে মানুহক আত্মস্বাৰ্থ নিজৰ কাম স্বাৰ্থৰ কাৰণে নিজৰ ইণ্টাৰেষ্টৰ কাৰণে কাম কৰিবলৈ শিকাই আছে যিটো মই কৰিব নোখোজোঁ মোৰ ইচ্ছাৰ বিপৰীত সেইকাৰণে আমি অসম জাতীয় পৰিষদে এটা বিকল্প ৰাজনীতি কি ৰাজনীতি মই ইতিমধ্যে দেখিছে আপোনালোকে নিজে নিশ্চয় দেখিছে যে আমি পাব্লিকক পঞ্চায়ত ইলেকশ্যনৰ সময়ত মানুহক কৈছোঁ যে আপোনালোকে আমাক অকল ভোট দিলে নহ'ব পাৰিলে অলপ টকাও দিয়ক অন্যান্য ৰাজনৈতিক দলে মানুহক টকা দিয়ে অন্যান্য ৰাজনৈতিক দলৰ নেতাসকলে প্ৰাৰ্থীসকলে মানুহক টকা দিয়ে আমি কৈছোঁ নাই আমাক টকা আপোনালোকে দিয়ক কাৰণ আমি নোৱাৰোঁ আমি যদি আপোনালোকক টকা দিওঁ তেতিয়াহ'লে সেই টকা উঠাবৰ কাৰণে আপোনাৰ স্কিমৰ পৰা মই পইচা মাৰিব লাগিব সেইটো মই নকৰোঁ কৰিব মই নোখোজোঁ সেইকাৰণে আপোনালোকে যদি আমাক পইচা দিয়ে তেতিয়াহ'লে আপোনালোকৰো ইনভলভমেণ্টটো হ'ল আৰু এট দ্য ছেইম টাইম আপোনালোকে আমাক দুৰ্নীতি নকৰিবৰ কাৰণে এনকাৰেজ কৰিলে আমাৰ কামত আপোনালোক পাৰ্টিচিপেণ্ট হ'ল এইটো হৈছে ৰিয়েল চেন্স অফ ডেমক্ৰেচি মানে গণতন্ত্ৰ প্ৰকৃততে যিটো আমি সেই গণতন্ত্ৰৰ সোৱাদটো মানুহক মানে ল'বলৈ শিকাব বিচাৰিছোঁ মানুহৰ গণতন্ত্ৰৰ সোৱাদ টেষ্ট বেলেগ ৰাজনৈতিক দলবিলাকে নষ্ট কৰি পেলাইছে গতিকে আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক লৈ এটা নতুন ৰাজনৈতিক এটা সংস্কৃতি আমি গঢ়িব খুজিছোঁ চেষ্টা কৰি চাওঁ সফল হ'লে হ'ল মানুহে একচেপ্ট নকৰিলে কোনো কথা নাই আচ্ছা কংগ্ৰেছে দেখিবলৈ পোৱা গৈছিল যে পঞ্চায়ত নিৰ্বাচনৰ আগতেই হয় যে টিকেট টকা লৈ টিকেট কিনা বিকাৰ যি
অভিযোগ প্ৰতি অভিযোগ উত্থাপন হৈছিলে এক প্ৰকাৰ চাৰিওফালে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে সকলোতে অভিযোগ প্ৰতি অভিযোগ কোনোবাই কৈছে টকা লৈ ক্ৰিকেট বিক্ৰী কৰিছে কোনোবাই কৈছে নহয় আমি টকা লোৱা নাই এই সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব কংগ্ৰেছ এটা বেলেগ ৰাজনৈতিক দল মই তেওঁলোকৰ ওপৰত মতামত দিব নোখোজোঁ কিন্তু টকা দি যদি মই যিটো কথা আপোনাক ক'লোঁ এজন প্ৰাৰ্থী তেওঁ 20 লাখ টকা দি এটা জিলা পৰিষদৰ টিকেট কিনি আনিলে এই 20 লাখ টকাটো তেওঁ ক'ৰ পৰা উঠাব পাব্লিক তাৰপিছত তেওঁ আৰু নিজে ইলেকশ্যন খেলিবৰ কাৰণে আৰু 10 লাখ টকা খৰচ হ'ল তেওঁৰ টোটেল 30 লাখ টকা তেওঁ এই 5 বছৰত 30 লাখ টকাটো উঠাব নালাগিব যি তেওঁ কি কৰিব তেওঁ স্কিমৰ পইচা মাৰিব লাগিব দুৰ্নীতি কৰিব লাগিব দুৰ্নীতিটোক এনকাৰেজ কৰিলে কোনে দলে কৰা নাই জানো এই যে টকা দি পেলাই টিকেট কিনিলে তেওঁ পইচা উঠাব লাগিব সেইকাৰণে তেওঁ দুৰ্নীতি কৰিব তো তেওঁক এনকাৰেজ কোনে কৰিলে দুৰ্নীতি কৰিবৰ কাৰণে দলটোৱে নকৰিলে জানো আমি সেই কামটো কৰিব নোখোজোঁ সেইকাৰণে আমাৰ দলৰ টিকেট ল'বলৈ পইচা দিব নালাগে আমি যোগ্য প্ৰাৰ্থীক ঘৰত নি পেলাই টিকেট দিয়া হয় ইমান পিছপৰা এখন গাঁৱৰ পৰা আপুনি উলিয়াই এটা সময়ত সাংবাদিকতা এতিয়া ৰাজনীতি মানে ইয়াক কেনেকৈ সম্ভৱ ইমান পিছপৰা এখন গাঁৱৰ পৰা উলিয়াই ইমান দূৰ আগুৱাই যাব নাই এইটো সম্ভৱ এইটো দুটা কথা এটা কথা হ'ল যে মোৰ বাবা সৰুৰ পৰাই মোক সপোন দেখুৱাবলৈ শিকাইছিল সৰুৰে পৰাই আমাক কিবা এটা ডাঙৰ কৰিবৰ কাৰণে এনকাৰেজ কৰিছিল তেওঁৰ বৰ ইচ্ছা আছিল মই উকিল হ'ব লাগে তো মই উকিল নহ'লোঁ মোৰ ভাইটি উকিল হ'ল তাক মই গাইড কৰিছিলোঁ সেই উকিল হ'ল আমাৰ ঘৰত এতিয়া দুজন উকিল তো মই মোৰ বাবাৰ ইচ্ছাটো পূৰণ কৰিব নোৱাৰিলোঁ মোৰ ভাইটিয়ে কৰিলে আৰু পিছপৰা গাঁও অসমত হাজাৰ হাজাৰ আছে অসমৰ কোনখন গাঁওনো ইমান এডভান্সড বেছিভাগ গাঁৱেই পিছপৰা মানুহে ইচ্ছা কৰিলে মানুহৰ যদি লক্ষ্য স্থিৰ কৰি আগবাঢ়ে আৰু সততাৰে আৰু ডেডিকেশ্যনেৰে আগবাঢ়ে সততা আৰু উৎসৰ্গিতাৰে যদি আগবাঢ়ে তেতিয়াহ'লে মানুহ সফল হ'ব মানুহ বহুত ওপৰলৈ যাব আমাৰ দেশৰ যিমান ডাঙৰ ডাঙৰ মানুহ হৈছে সকলোতো আৰু চহৰৰ মানুহ নহয় গাঁৱৰ পৰা ওলাই যোৱা আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছিলে মিছাইল মেন পৃথিৱীৰ মানুহে চিনি পায় ঢুকালে APJ আব্দুল কালাম তো গাঁৱৰ পৰা ওলাই আহে এজন ল'ৰা সাধাৰণ ৰামেশ্বৰম এটা সৰু দ্বীপ তামিলনাডুৰ তাৰ পৰা ওলাই অহা মানুহ হাজাৰ হাজাৰ মানুহ আছে লাখ লাখ কোটি কোটি মানুহ আছে গাঁৱৰ পৰা ওলাই গৈ বাহিৰত কিবা এটা কৰাটো এইটো একো সাফল্য নহয় এইটো একো এচিভমেণ্ট নহয় চবে পাৰে এইটো কৰিবলৈ ইচ্ছা লাগিব ছাপোৰ্ট লাগিব আমাৰ বেছিভাগ ল'ৰা ছোৱালীৰ সমস্যাটো হৈছে তেওঁলোকে উপযুক্ত গাইডেন্সটো নাপায় প্ৰপাৰ গাইডেন্সটো নাপায় প্ৰপাৰ গাইডেন্স পালে আমিও 100% গাইডেন্স প্ৰপাৰলি পাইছোঁ বুলি আমি ক'ব নোৱাৰোঁ কাৰণ মই যিটো গাইডেন্স মোক দৰকাৰ আছিল সেই গাইডেন্সটো পোৱা হ'লে কিজানি মই আৰু আগত গ'লোহেঁতেন আৰু ওপৰলৈ গ'লোহেঁতেন মানে কেনেকুৱা সম্ভৱ হৈছিলে আপুনি এটা সাংবাদিকতাৰ যি সপোন মানে সাংবাদিক হোৱাৰ সপোন ক'ৰ পৰা আহিল মই যেতিয়া সৰু আছিলোঁ ক্লাছ 5, 6, 7, 8ত পঢ়োঁ তেতিয়া মোৰ বাবাই ঘৰত পেপাৰ আনে অসমবাণী শুকুৰবাৰে ওলাই সাদিন অগ্ৰদূত সাপ্তাহিক অগ্ৰদূত এইবিলাক সাপ্তাহিক পেপাৰ তেওঁ ঘৰত আনে আৰু মই কি কৰোঁ এই যে কিবা বস্তু যে বান্ধি আনে কাগজৰ টুকুৰা কাগজৰ নোৰা বান্ধি লৈ আহে নহয় বস্তু দালি কিবা কিবি বস্তু লৈ আহে এই কাগজখন সেই কাগজ মই পঢ়োঁ সেইবোৰ দেখিয়ে মোক পেপাৰ আনি দিবলৈ আৰম্ভ কৰিলে সেইবোৰ পেপাৰ পঢ়ি পৃথিৱীখন চিনিবলৈ জানিবলৈ আৰম্ভ কৰিলোঁ আগ্ৰহ বাঢ়িল তেতিয়া আমাৰ নীলবাগানত নিউজ পেপাৰৰ এজেঞ্চি নাছিল সোণালী এণ্টাৰপ্ৰাইজ বুলি এখন দোকান তেওঁলোকে 93, 94 মানত কিতাপৰ দোকান আছিলে লগতে পাণ বিক্ৰী কৰে তাতে নিউজ পেপাৰ আনিবলৈ আৰম্ভ কৰিলে তেতিয়া মই তেওঁলোকৰ দোকানৰ পৰা গৈ নিউজ পেপাৰ কিনি আনো মোৰ বাবাই এখন মেগাজিন আনি মোক দিছিলে মান্থলি মেগাজিন এখন মুজাহিদ বুলি সেইখন পঢ়োঁ তাৰপিছত অলপ ডাঙৰ হ'লোঁ বিস্ময় পঢ়িবলৈ আৰম্ভ কৰিলোঁ ৰহস্য মেগাজিন পঢ়িবলৈ আৰম্ভ কৰিলোঁ সেনেকৈ আৰম্ভ হৈছিলে তাৰপিছত আগ্ৰহ বাঢ়িল ধীৰে ধীৰে লাহে লাহে মই হোমেন বৰগোহাঞিৰ কিতাপ এখন উপহাৰ পাইছিলোঁ স্কুলত পঢ়ি থাকোঁতে কিবা এটা পৰীক্ষা দিছিলোঁ মোৰাজাৰত সেই পৰীক্ষাটোৰ পুৰস্কাৰ পাইছিলোঁ ভালকৈ পাছ কৰিছিলোঁ পুৰস্কাৰ পাইছিলোঁ আৰু মোৰ এজন বন্ধুৱে মোক এখন কিতাপ দিছিলে আত্মানুসন্ধান সেই কিতাপখন পঢ়িছিলোঁ এনেকৈ এখন দুখনকৈ প্ৰথমে কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ কিতাপ যিমান কিতাপৰ ভিতৰলৈ সোমাই গ'লোঁ সিমানেই পৃথিৱীখন আৱিষ্কাৰ কৰি গৈ থাকিলোঁ আগ্ৰহ বাঢ়ি গৈ থাকিল আপুনি যেনেকৈ এটা ধৰক পাহাৰত আপুনি সুৰংগ এটা খান্দিলে আপুনি যিমান খান্দিলে সিমান আপুনি মণিমুকুতা পাই থাকি গৈ থাকিল সিমান ভিতৰলৈ সোমাই গৈ থাকিল এটা সময়ত গৈ পেলাই আপুনি গোটেই পৃথিৱীখন ডাঙৰ পালে সুৰংগ শেষ হ'ল মোৰো একে হৈছিলে মই যিমান
খান্দি গৈ থাকিছিলোঁ, যিমান পঢ়ি পঢ়ি গৈ থাকিছিলোঁ সিমান মণিমুকুতা পাই গৈছিলোঁ, বহল পৃথিৱী এখন পাই গৈছিলোঁ। আৰু পাই 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 গৈ এটা সময়ত মোৰ সুৰংগৰ ইটো মূৰে মই বিশাল পৃথিৱীখন পালোঁ। সেই পৃথিৱীখনত মই এতিয়া আছোঁ। সেইটোৱে কথা। ইয়াত এইটো একো মানে কি কয় এবনৰ্মেল কাম নহয়। এইটো একো এনেকুৱা নহয় যে কোনেও কৰা নাই, সেইটো নহয়। মই মোৰ ৰাস্তাত গৈ আছিলোঁ, মই মোৰ ৰাস্তাত কিবা এটা জেগা এটাত আহি উপনীত হৈছোঁ। সকলো মানুহে এতিয়া আমাৰ সমাজত অসংখ্য মানুহ আছে যোনে পইচাৰ পিছত দৌৰে। পইচাৰ পিছত দৌৰি 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 এটা সময়ত গৈ পেলাই তেওঁ বহুত পইচাৰ মালিক হয়। তেওঁ পইচাৰ পিছত গৈছে, মই এইটো জ্ঞানৰ পিছত গৈছোঁ। পাৰ্থক্য এইটোৱেই। আপোনাৰ মতে এজন ৰাজনৈতিক নেতা বা মন্ত্ৰী বিধায়ক কেনেকুৱা হ'ব লাগে? ভাল মানুহ হ'ব লাগে, সমাজৰ কাৰণে ডেডিকেশ্যন। ৰাজনীতি, মই বাৰে বাৰে এটা কথা কওঁ, ৰাজনীতি ব্যৱসায় নহয়। 20 লাখ টকা দি টিকেট কিনি আনি 1 কোটি টকা দি টিকেট কিনি আনি আপুনি ইনভেষ্ট কৰিলে, ব্যৱসায় কৰিলে আপুনি সেই 20 লাখ টকাটোৰ পৰা লাভ আপুনি আহৰণ কৰিবৰ কাৰণে চেষ্টা কৰিব। সেইকাৰণে ৰাজনীতি ব্যৱসায় নহয়, ৰাজনীতি ইনকাম কৰাৰ ৰাস্তা নহয়, ৰাজনীতি আৰ্নিঙৰ চ'ৰ্চ নহয়, ৰাজনীতি সেৱা কৰাৰ চ'ৰ্চ। আপুনি মানুহক সেৱা কৰিব পাৰিব লাগিব। এটা মানুহ জীয়াই থাকিবৰ কাৰণে কেইটকা লাগে? এটা মানুহ, মোৰ পৰিয়াল আছে, ঘৰ আছে। এটা পৰিয়াল ঘৰ এখন চলাবৰ কাৰণে কিমান টকা দৰকাৰ? মোক সেই টকাখিনি হ'লেইতো হৈ যায়। মোক কোটি কোটি টকা কি কাৰণে প্ৰয়োজন? মোক নালাগে ইমান টকা। মই মৰোতে কেইটকা লৈ যাম? গতিকে মই জীয়াই থাকিবৰ কাৰণে, বাচি খাই থাকিবৰ কাৰণে যিমান টকা লাগে, কাপোৰ কানি পিন্ধিবৰ কাৰণে যিমান টকা লাগে, এটা মিনিমাম ষ্টেণ্ডাৰ্ড এটা লাইফৰ, গাড়ী এখন লাগে ওলাই যাবৰ কাৰণে, গুৱাহাটীৰ পৰা অহা যোৱা কৰিবৰ কাৰণে, মা দেউতাৰ ঘৰত আছে, গাড়ী এখন লাগে। আৰু বেমাৰ আজাৰ হ'লে, মা দেউতাৰ বেমাৰ আজাৰ হ'লে তেওঁলোকৰ ট্ৰিটমেণ্ট কৰিব লাগে, মোৰ নিজৰ ট্ৰিটমেণ্ট কৰিব লাগে, পৰিয়ালৰ অন্য মানুহৰ ট্ৰিটমেণ্ট কৰিব লাগে। মোক এইখিনিহে পইচা লাগে। তাতকৈ ইমান বেছি মোৰ ইমান হাবাথুৰি খাই কি হোৱাৰ প্ৰয়োজন? ভৱিষ্যতে মানে কেতিয়া আপোনাৰ পৰিকল্পনা আছে নেকি বা আশা আছে নেকি যে মন্ত্ৰী বিধায়ক হোৱাৰ? আশাও আছে, ইচ্ছাও আছে। কিবা এটা কৰিব খোজোঁ, মানুহক দেখুৱাব খোজোঁ যে এনেকৈও কাম কৰিব পাৰি। এতিয়া এটা এক্সাম্পল, আমি এইবাৰ মোৰাজাৰ জিলা পৰিষদ সমষ্টিত এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। আমি কৈছোঁ যে সকলোৱে একদম জিকিবৰ কাৰণে হেতা ওপৰা লগাইছে, কম্পিটিশ্যন লগাইছে। আমি কৈছোঁ যে ৰাইজে যদি আমাক জিকায় আমি জিকিম। ৰাইজক কৈছোঁ আপোনালোকে আমাক জিকাওক। যদি আমাক নিজিকায় আমাৰ মনত একো দুখ নাই। কিন্তু এই যে মানুহৰ মাজত আমি ইলেকশ্যনটোৰ বাহানা লৈ পেলাই গৈছোঁ আৰু তাত যে 20 জন 30 জন 50 জন 100 জন মানুহক গোট খুৱাই খুৱাই কেইটামান কথা কৈছোঁ, এই 50 জন মানুহৰ পৰা যদি 2 জন ল'ৰাই আমাৰ যিটো কথা আমি ক'ব খুজিছোঁ, আমি যিটো মেছেজ সমাজক দিব খুজিছোঁ, সেই মেছেজটো শুনি সি যদি আগবাঢ়ি আহে, সি যদি সেৱাৰ ৰাজনীতি আৰম্ভ কৰে, দুটা ল'ৰাই গোটেই বিন্নাকান্দি সমষ্টিৰ ভিতৰতে হওক, গোটেই মোৰাজাৰ জিলা পৰিষদ এলেকাৰ ভিতৰতে হওক, 100টা মানুহ যদি ওলাই আহে, আমাৰ গাঁওবিলাকত চাবচোন ড্ৰাগছ, আমাৰ যে আমি মছজিদত নামাজ পঢ়োঁ পাছত, আমি সমাজখনত অকল আল্লাহ নবীৰ চৰ্চা কৰোঁ, আল্লাহ আল্লাহ কৰোঁ আৰু দিনৰ চৰ্চা কৰোঁ, আমাৰ গাঁওবিলাকত ড্ৰাগছ কিয় সোমাল তেতিয়াহ'লে? তাৰমানে আমাৰ সমাজখনৰ কেৰুণটো ক'ত? সেই কেৰুণটো আমি বিচাৰি উলিয়াব লাগিব। আৰু সেই কেৰুণ বিচাৰি উলিওৱাৰ প্ৰাথমিক চৰ্তটো হৈছে আপুনি সমাজৰ কাৰণে নিস্বাৰ্থভাৱে কাম কৰাৰ মানসিকতা থাকিব লাগিব। আপুনি মছজিদত গৈ নামাজ পঢ়িছে, আপুনি দিনদাৰ মানুহ বুলি আপুনি নিজকে দেখুৱাইছে, কিন্তু আপুনি মানে মুঁহ মে ৰাম ৰাম বগল মে ছুৰা, সেইটো নহ'ব। মই এনেকুৱা মানুহ দেখিছোঁ ঘোষ খায়, মানে সুদখোৰ মানুহ, ইণ্টাৰেষ্টৰ টকা দিয়ে, সেই ইণ্টাৰেষ্টৰ টকা পকেটত লৈ আহি হালাল মাংস বিচাৰিছে দোকানত, হালাল মুৰ্গী, মোৰ চকুৰ আগত। মই জানো এই মানুহটো সুদখোৰ, ই ইণ্টাৰেষ্টৰ টকা দিয়ে, সেইটোৱে তাৰ ব্যৱসায়। আৰু দোকানত বিচাৰিছে সেই মুৰ্গীটো মোক হালাল দিবা দেই, হালাল মাংস লাগিব, মই হাৰাম নাখাওঁ। হোৱাট ইজ দিছ? তেওঁ সম্পূৰ্ণ শৰীৰটো হাৰাম। তোমাৰ শৰীৰটোৱে হাৰাম, তুমি মাংস হালাল বিচাৰি কি লাভ? আমাৰ সমাজখনৰ প্ৰব্লেমটো এইটোৱেই। সকলো নহয়, সকলো বেছিভাগ মানুহ ভাল সমাজৰ, আমিতো গাঁওবিলাকত ঘূৰি ফুৰোঁ দেখোঁ, বেছিভাগ মানুহ ভাল। এই যে সমাজত যিখিনি মানুহ নেতৃত্ব লৈ থাকে তাৰ আধাতকৈ বেছি মানুহ বেয়া। সেই বেয়া মানুহখিনি ভাল হ'ব লাগিব। আৰু আমাৰ সমাজৰ প্ৰব্লেমটো হ'ল, আমাৰ সমাজৰ দুখটো কি? এজন মানুহে মছজিদত টকা দিছে, সি বিৰাট ভাল, ঈদগাহত টকা দিছে, বিৰাট ভাল, দুখীয়া গৰীব দুখীয়াক সহায় কৰিছে, বিৰাট ভাল। সেই টকাটো দিছে ক'ৰ পৰা? টকাটো আনিছে ক'ৰ পৰা? আৰু এটা মানে ডাঙৰ কথা বুলি ক'ব লাগিব, আমাৰ সমাজত আজিকালি যিসকল মানে সমাজৰ আটাইতকৈ বেয়া, তেওঁ মানে সমাজৰ আসনখন মানে যিকোনো ধৰণৰ চেয়াৰখন তেওঁৰ কাৰণে সাজু হৈ থাকে। কোনে দিয়ে? চেয়াৰখন দিয়ে কোনে? তেওঁ আমাৰ সমাজে নিদিয়ে জানো? দিয়ে। আপোনালোকে, মই সমাজখনক কৈছোঁ, আপোনালোকে যদি সমাজখন ভাল আশা কৰে, আপুনি যদি বিচাৰে যে আপোনাৰ পঞ্চায়তৰ সভাপতিয়ে দুৰ্নীতি নকৰক, তেতিয়াহ'লে সি দুৰ্নীতি কৰিলে তাৰ পৰা মছজিদৰ চান্দা আপুনি নল'ব।
তাৰ কাৰণে আপুনি কবৰস্থানৰ চান্দা নল'ব, তাৰ কাৰণে আপুনি দুখীয়া মানুহে তাৰ পৰা পইচা নল'ব, তাৰ সহায় নল'ব আপুনি, তেতিয়া তেওঁ আইচলেটেড হ'ব সমাজত, মানুহে তেওঁক বেয়া পাবলৈ আৰম্ভ কৰিব, তাৰপিছত সি নিজে সমাজত মুখ দেখুৱাব নোৱাৰাৰ মানে মুখ দেখুৱাবলৈ লাজ কৰাৰ ভয়ত তেওঁ তেতিয়া দুৰ্নীতি নকৰে। কিন্তু তেওঁ দুৰ্নীতি কৰি আপোনাক আনি পেলাই সাহায্য দিছে আৰু তেওঁ বিৰাট ভাল, এই কামটো যদি আপুনি কৰে, আপুনি মই চবৰ কথা কৈছোঁ, তেতিয়াহ'লে আপুনি দুৰ্নীতি প্ৰতিৰোধ সমাজৰ পৰা আশা নকৰিব। বিধায়ক মানে কি হয়, তেওঁলোকে যেতিয়া ভোটৰ সময়ত সমষ্টিলৈ আহে, হয়, ভোট পোৱাৰ পিছত ক'ৰবাত যায়গৈ, কিন্তু তেওঁলোকৰ বিধায়ক সমষ্টিত নাহে। ইয়াৰ পিছত সমষ্টিখন সম্পূৰ্ণৰূপে পৰিচালনা কৰে যি নমিনী আছে, নমিনীয়ে পৰিচালনা কৰে। এতিয়া নমিনীয়ে যদি পৰিচালনা কৰে আৰু সমষ্টিত যদি বিধায়ক নাথাকে, এই সমষ্টিখন কেতিয়া উন্নত হ'ব নে সমষ্টিখন পিছপৰা থাকিব নে সমষ্টিখনৰ কিবা কি ক'ব আপুনি এই বিষয়ে? মানে বিনাকান্দি যমুনামুখ সমষ্টিৰ অৱস্থাটো যুগ যুগ ধৰি সেইটোৱে হৈ আছে। আমাৰ বিধায়কজনৰ কাম কি? আমাৰ বিধায়কজনৰ কাম কেৱল ৰাস্তা বনোৱাটো নহয়তো, ৰাস্তা বনোৱাটো চৰকাৰৰ কাম। বিধায়ক থাকিলেও চৰকাৰে ৰাস্তা বনাব, বিধায়ক নাথাকিলেও চৰকাৰে ৰাস্তা বনাব। আৰু এতিয়া নতুন যিটো গভৰ্ণমেণ্টৰ নতুন যিবিলাক ডেভেলপমেণ্টৰ স্কিম আহিছে, যিবিলাক নিয়ম আহিছে, এইবিলাক বিধায়ক চিধায়কৰ প্ৰয়োজন নাই। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, PMGSY বা মনৰেগা আঁচনিৰ অধীনত যিবোৰ ৰাস্তা ঘাট বনায়, এইবিলাকত বিধায়কৰ কি প্ৰয়োজন? একো প্ৰয়োজন নাই। বিধায়কৰ কামটো কি? বিধায়কৰ কাম দুটা। এটা হ'ল গাঁৱৰ মানুহৰ নানান সমস্যা থাকে, সেই সমস্যাবিলাক দুই ধৰণৰ সমস্যা মই ক'লোঁ নহয়। এটা হ'ল ৰাস্তা ঘাট উন্নয়নৰ সমস্যা, আৰু এটা হ'ল মানুহৰ পলিটিকেল প্ৰব্লেম। পলিটিকেল প্ৰব্লেম মানে কি? আজি আপুনি শংকৰদেৱ নগৰত যাওক, আপুনি শংকৰদেৱ নগৰ নহয়, মুৰাজাৰ থানাত যাওক, আপুনি এটা আপোনাৰ পাছপৰ্টৰ ভেৰিফিকেশ্যনৰ কাৰণে যাওক, আপোনাৰ কি হাৰাশাস্তি হয় আপুনি চাব। আজি এইখন কাগজ লাগে, কালি সেইখন কাগজ লাগে, আপুনি 66ৰ ভোটাৰ লিষ্ট দিছে, তেতিয়াহ'লে 71ত দিয়ক, 71ত দিছে আপুনি 51ত দিয়ক। এই যিবোৰ সমস্যা, এই সমস্যাবোৰ পুলিচজনে এইটো ইচ্ছা কৰি নকৰে, কিছুমানে ইচ্ছা কৰি কৰে। গভৰ্ণমেণ্টে এটা পলিচি বনাই দিছে, সেই পলিচি মতে পুলিচজন যায়। আপুনি গভৰ্ণমেণ্টৰ লগত বিষয়টো টেক আপ কৰক, আপুনি গভৰ্ণমেণ্টক কওক যে মোৰ মানুহখিনিৰ এই কেইটা সমস্যাত মোৰ মানুহখিনি পৰে, আপোনালোকে এইকেইটা কাগজ দি পেলাই সমস্যা সমাধানটো কৰি দিয়ক। এই কামটো কোনে ক'ব? এইটো আপুনি মই ক'লে নহ'ব, এইটো বিধায়কে ক'ব লাগিব, বিধানসভাত ক'ব লাগিব। তো আমাৰ বিধায়কটো হোজাইৰ শংকৰদেৱ নগৰত মই গম পালোঁ যে SP অফিচত মানুহৰ কি হাৰাশাস্তি হয়। মুৰাজাৰ থানাৰ পৰা যেতিয়া SP অফিচত যায়, প্ৰথমে থানাত হাৰাশাস্তি, তাৰপিছত তাতে গৈ হাৰাশাস্তি। এইবিলাক হৈছে মানুহৰ পলিটিকেল প্ৰব্লেম। মই অকল এটা মাত্ৰ উদাহৰণ দিছোঁ আপোনাক, এনেকুৱা অসংখ্য আছে। মাটি বাৰীৰ সমস্যা, মানুহৰ মানে আৰু অন্যান্য বহুত ধৰণৰ স্বাস্থ্যৰ সমস্যা। আপুনি হস্পিটেল যাওক, হস্পিটেলৰ ডাক্তৰ পালে নাৰ্ছ নাপাব, নাৰ্ছ পালে ফাৰ্মাচিষ্ট নাপাব, ফাৰ্মাচিষ্ট পালে আপুনি মেডিচিন নাপাব, মেডিচিন পালে আপুনি টেষ্ট নাপাব। আপুনি আমাক গোটেই বিন্নাকান্দি সমষ্টিৰ ভিতৰত এখন হস্পিটেল দেখুৱাই দিয়ক, গভৰ্ণমেণ্ট হস্পিটেল, যিখন হস্পিটেলত মানুহে সকলো সুবিধা, এটা উপযুক্ত পৰ্যাপ্ত সুবিধা পাইছে, স্বাস্থ্যজনিত সমস্যাৰ সমাধান পাইছে, নাই পোৱা। এতিয়া এই কামখিনি কোনে কৰিব? হস্পিটেলখনত ডাক্তৰটো ইয়াত প্ৰয়োজন 5টা ডাক্তৰৰ, আছে এটা ডাক্তৰ। আপুনি এই দীঘলজাৰ আমাৰ যিখন হস্পিটেল বা আপুনি মুৰাজাৰ যিখন হস্পিটেল, আপুনি যাওক, তাত আপুনি কি ফেচিলিটি পায়? নীলবাগানখনতো এনেকুৱা। আপুনি নীলবাগান হস্পিটেলত যাওক, আপুনি গভৰ্ণমেণ্টৰ হস্পিটেলত আপুনি একো ফেচিলিটি নাপায়। এই ফেচিলিটিবিলাক এছাৰ্টাইন কৰাৰ, নিশ্চিত কৰাৰ দায়িত্বটো কাৰ? এইটো স্থানীয় বিধায়কে স্বাস্থ্যমন্ত্ৰীক ক'ব লাগিব যে মোৰ হস্পিটেলখনত এইটো প্ৰব্লেম হৈছে, আপুনি লগে লগে জইণ্ট ডাইৰেক্টৰক ফোন কৰক, মোৰ হস্পিটেলৰ ডাক্তৰ আৰু 2টা লাগে। এইটো বিধায়কৰ কাম, আপুনিতো বিধায়ক নাপায়। আমাৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিটি বুলি এখন কমিটি থাকে, আৰু এটা থাকে ডিষ্ট্ৰিক্ট প্লানিং কমিশ্যন, ডিষ্ট্ৰিক্ট প্লানিং কমিটি। ডিষ্ট্ৰিক্ট প্লানিং কমিটি বা ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিটিৰ মিটিংবিলাকত অহা 1 বছৰৰ ভিতৰত আমাৰ জিলাখনত কি কি কাম হ'ব, ক'ত কি ৰাস্তা বনিব, কিমানটা দমকল আমাৰ আহিছে, কিমানটা আমাৰ পানী যোগান আঁচনিৰ কাম হ'ব, কিমানটা কি হ'ব, কিমানটা ইন্দিৰা আৱাস মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা আহিছে, কিমানটা অৰুণোদয় আহিছে, এইবিলাক কথা ডিছকাশ্যন হয়। আমাৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিটিৰ মিটিঙত নিৰ্ধাৰণ কৰা হয় যে বোলে হোজাই জিলাত 1000টা ঘৰ আহিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহিছে, তাত বিধায়কবিলাক উপস্থিত থাকে। হোজাইৰ বিধায়ক, বিজেপিৰ বিধায়ক, হোজাইৰ বিধায়কে ক'ব যে মোক 400টা লাগিব। যিহেতু শাসক দলৰ বিধায়ক, যিহেতু বিজেপিৰ বিধায়ক আৰু শক্তি আছে, তেওঁ 400টা লৈ গ'ল ঘৰত। থাকিল লামডিঙৰ বিধায়ক, তেওঁ লৈ গ'ল আৰু 400টা, থাকিল 200টা।
বিন্নাকান্দি সমষ্টিয়ে 200টা ঘৰ পালে মই এটা উদাহৰণ দিছোঁ আপোনাক এতিয়া এই যে 200টা ঘৰ সেই 200টা ঘৰৰ ভিতৰত আমাৰ অফিচাৰবিলাকৰ এটা শ্বেয়াৰ তেওঁলোকে লৈ যায় ভিডিঅ' এটা শ্বেয়াৰ লৈ যাব ভিডিঅ' 10টা লৈ গ'ল ডিচিৰ মানুহে 10টা লৈ গ'ল আৰু কোনোবাই আৰু 10টা লৈ গ'ল আমাৰ যিগৰাকী নমিনি থাকে বিধায়কৰ নমিনি তেওঁৰ মানুহৰ কাৰণে তেওঁৰ নিজৰ লাইনত আৰু 50টা লৈ গ'ল আল্টিমেটলি পাব্লিকৰ ভাগত কিমানটা পৰিল আহি পেলাই গাঁও পঞ্চায়তে কিমানটা ঘৰ দিব পাৰিব 120টা 130টা মই এটা উদাহৰণ দিছোঁ এই কামবিলাক কোনে কৰিব যদি বিধায়কজন তাত থাকিলেহেঁতেন তেতিয়াহ'লে লামডিঙৰ মানুহ আপুনি 333টা লৈ যাওক বুজাই আপুনি 333টা দিয়ক মোক 333টা দিয়ক হ'ল নে 1000টা গতিকে আপুনি হুজাইত চাব ডেভেলপমেণ্ট ব্লক দুটা যোগীজান ডেভেলপমেণ্ট ব্লক আৰু ধলপুখুৰী ডেভেলপমেণ্ট ব্লক লামডিঙত চাব আপুনি উদালি ডেভেলপমেণ্ট ব্লক লামডিং ডেভেলপমেণ্ট ব্লক বিন্নাকান্দি যমুনামুখ সমষ্টিত ব্লক কেইটা এটা কি ব্লক বিন্নাকান্দি ডেভেলপমেণ্ট ব্লক তো বিন্নাকান্দিৰ মানুহ কি হাৰে বঞ্চিত হৈছে নিজে চাওক আজিৰ আমাৰ এই অনুষ্ঠান সমন্বয় এই সমন্বয়ত আহি আপোনাৰ মানে কেনেকুৱা লাগিছে বা কি ক'ব ভাল লাগিছে নতুন প্ৰজন্মৰ ডেকা ল'ৰা আপোনালোকৰ লগত কথা পাতি ভাল লাগে আৰু এইবোৰ কথা আপুনি সুধিছে কাৰণে কৈছোঁ ক'ব লাগিব কিমান কামত আহে এইটো ৰাইজে নিৰ্ধাৰণ কৰিব কিন্তু পৰিস্থিতি বৰ হতাশাজনক নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ মন মানসিকতা সলনি কৰিব লাগিব এওঁলোকৰ মনত আশা জগাব লাগিব নতুন ল'ৰা ছোৱালীখিনিৰ মনত এওঁলোকক মানে প্ৰগতিশীলতাৰ ৰাস্তা দেখুৱাব লাগিব প্ৰগ্ৰেছিভ পলিটিক্সৰ ৰাস্তাটো দেখুৱাব লাগিব ডেভেলপমেণ্টৰ ৰিয়েল ডেভেলপমেণ্টৰ ৰাস্তাটো দেখুৱাব লাগিব এইবিলাক আকৌ মানে ভেকু ভাওনা ডেভেলপমেণ্ট সেইবিলাক দি সমাজ নহয় সিহঁতক পোহৰৰ বাট দেখুৱাব লাগিব চাকি এগছ কোনোবাই জ্বলাব লাগিব সেই এনেকুৱা এজন নেতা আমাক প্ৰয়োজন এনেকুৱা এটা মানে কেইজনমান মানুহৰ প্ৰয়োজন মানে আমাক কোনে নেতৃত্ব দিব সেয়া আমি আচলতে নিজেই বুজি নাপাওঁ আমাৰ ল'ৰাই নিজেই বুজি নাপায় কাক নেতা মানিব লাগিব মানে আমাৰ নেতৃত্বৰ অভাৱ আমাৰ ধৰি লওক যি বাটেৰে যাব লাগে সেই বাটটো দেখুৱাই দিয়াৰ মানুহ নাই আমাৰ নাই সেইটোৱে সমস্যা হৈছে আমাৰ দিয়ক থেংক ইউ আজিৰ অনুষ্ঠান ইমানেই আশা কৰোঁ পৰৱৰ্তী সময়ত আকৌ আপোনালোকক লগ পাম এজন নতুন অতিথিৰ সৈতে ধন্যবাদ